এখন গাঁৱত এগৰাকী বিধৱা মহিলা আছিল আৰু তেওঁক গাঁৱৰ মানুহে দেখিলে অমংগলীয়া বুলি বৰ হাঁহিছিল। কিন্তু বেচেৰি তাই কি কৰিব, মৰিবওতো নোৱাৰে, তেওঁৰ ল'ৰা এটি আছে আৰু ছোৱালী এজনী আছে। সেইবাবে তেওঁ সিহঁতৰ বাবে হ'লেও জীয়াই থাকিব লাগিব বুলি এইবোৰ সকলো সহ্য কৰি আহিছিল। কিন্তু গাঁৱৰ মানুহে বৰ হাঁহিছিল তাইক। বলকচোন কিয় হাঁহিছিল, কেলে হাঁহিছিল চাওঁ। এজনীক দেখিলো যেতিয়া নেকি হ'ল আৰু যি কামত ওলাইছিলো সেয়া আজি নহ'ব যেন পালো আৰু অমংগলীয়া জানো মইহে দেখিব লাগে নে ৰাতিপুৱাই গৰমত যেতিয়া ওলাই যাওঁতে দেখিলো আজি নহ'ব, আজি নোযোৱাই ভাল। মানুহবোৰে মোক দেখিলে কিয় বাৰু এনেকৈ মোক কথা শুনাই? মোৰ মনটো যে কিমান কষ্ট পাওঁ সেইটো অকণো ভাবি নাচায়নে? মানুহবোৰ কিয় ইমান নিষ্ঠুৰ? মই ইমান দুৰ্ভগীয়া নে? ভগৱানে মোৰ কপালখন ইমান বেয়াকৈ লিখি পঠালে নে বাৰু? মানুহে যে মোক ইমান হাঁহিবলৈ পায়। মই কি বিধৱা হলো বুলি আনৰ ইমান কথা শুনিব লাগেনে বাৰু? মই জানো নিজে হওঁ বুলি হৈছো, মোৰ কপালতে আছিল চাগে এনেকুৱা কথা শুনাৰ। মানুহজনো এৰি থৈ গুচি গ'ল, তাৰ পাছত এতিয়া মই কথা শুনি থাকিব লাগে। মোৰ কপালখন কিয় এনেকৈ লিখিলা ভগৱান? মোকো মাৰি নিয়া, তেতিয়াহে যদি মানুহবোৰৰ অলপ শান্তি হয়, কাৰো কথা শুনিব নাপাওঁ। নহ'লে বা মোক দেখিলে অমংগলীয়া বুলি চবেই হাঁহে, মাত এষাৰ দিয়াটো দূৰৰে কথা, আঁততে ঘূৰি যায়। মোক দেখিলে মুখখন ঘূৰাই দিয়ে। এইবোৰ আৰু মই কিমান সহ্য কৰিম ভগৱান? মই অসহ্য হৈ গৈছো আৰু এইবোৰ চাই বৰ মোৰ কষ্ট হৈছে জীয়াই থকা আৰু। আৰে মায়ে ভিতৰলৈ নোযোৱাকৈ ইয়াতে বহি আছে যে, মনে মনে আহি মাত এষাৰো নাই দিয়া আহিলো বুলি। কি হ'ল আকৌ? মামা কি হ'ল তোমাৰ? তই কিনো হ'ব আৰু এনেই বহি আছিলো। নিশ্চয় কিবা এটা হৈছে তোমাৰ মা, মই গম পাওঁ নহয় তোমাক দেখিলেই। আৰু তুমি আজি ভিতৰলৈ নোযোৱাকৈ এনেদৰে বাহিৰত বহি আছা, তুমিতো আনকালে এনেকৈ নাথাকা নহয়। মইচোন আগৰ লিখিয়াই আছো, তইনো আকৌ মোক কি বেলেগ দেখিলি? মা তুমি মিছা কথা নক'বা, তোমাক মই দেখিলেই গম পাওঁ তুমি আমাৰ বাবে বৰ কষ্ট কৰিছা মা। মই একোৱে কৰিব পৰা নাই, তাৰ তুলনাত তোমাক অলপো সহায় কৰিব নোৱাৰো মা তোমাৰ কামত। তই সৰু হৈ আছ, তই মোকনো কি কামত সহায় কৰিবি? তই এনেদৰে ঘৰত থাকিলেই হ'ব, ঘৰখন চাই। মই দিনটোৰ বাবে ওলাই যাম, ঘৰত কোনো নাথাকিলে ঘৰখনত বেয়া নহয়, কোনোবাই আকৌ কিবা কিবি বস্তু লৈ যাব পাৰে। সেইবাবে তই যে ঘৰত ৰখীয়া হৈ আছ, সেইবাবে মোৰ যথেষ্ট। ব'লা মা এতিয়া ভিতৰলৈ। বল, ভাগৰ লগাৰ বাবেহে মই ইয়াত বহি আছিলো। হ'ব আৰু এতিয়া মিছা কথা ক'ব নালাগে মা, মই সকলো গম পাইছোঁ। মোৰ কলিজাটো। মা তুমি অকণমান জিৰাই লৈ আহি আহা। হ'ব শুন, ইমানো ভাগৰ নাই লগা নহয়, আহিয়ে যেন শুনহি। তোমাক মই শুবলৈ কৈছোঁ নহয় মা, তুমি অকণমান হোৱাচোন। তুমি আৰু আমাৰ বাবে কিমান কষ্ট নকৰা কোৱাচোন? তুমি আমাৰ বাবে বহুত কষ্ট কৰিছা মা। তোমাৰ নিজৰ দেহাটোলৈ তুমি অকণো নোচোৱা, দিনটো সেনেকৈ লোকৰ ঘৰত কাম কৰি থাকা, বজাৰৰ সেই দোকানত বহি থাকা, তোমাৰো জানো ভাগৰ নালাগে? মই জানো নহয় তোমাৰ কথা, তুমি কিন্তু নোকোৱাহে ভাগৰ লাগিলেও। মোৰ কলিজাটো, ইমান সৰু ল'ৰাটোৱে ইমান ডাঙৰ কথা কৈছে, মইতো ভয়ে খাই গৈছো। মই কি মিছা কৈছোঁ নেকি মা? তুমিয়ে কোৱাচোন, তোমাৰ যে কিমান কষ্ট হয় আমাৰ বাবে। আমি নথকা হ'লেতো তোমাৰ ইমানখিনি কষ্টই নহ'লহেঁতেন, কাৰণ আমাৰ খাবৰ বাবে, পিন্ধাবৰ বাবে তুমি এইখিনি কৰিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে, মই দেখি আহিছোঁ নহয় মা। তহঁত আছ বুলিহে মই জীয়াই আছো, তহঁতৰ কাৰণে সকলো কষ্ট কৰিব পাৰিম মই। যিমান মোৰ নিজৰ দেহা লগা হ'লে পানী হৈ যাম, মই হ'লেও তহঁতক ভাল মানুহ কৰিম, পঢ়াম আৰু ভালদৰে খুৱাব বিচাৰো কাৰণ দেউতা থাকোঁতেতো অকণো অভাৱ পোৱা নাছিলি তহঁতেও, সেইবাবে ময়ো তহঁতক অভাৱত ৰাখিব নিবিচাৰো। এইবোৰ এতিয়া বাদ দিয়াচোন মা, তুমি অকণমান আৰাম কৰা, মই বায়ে কি কৰিছে চাই আহোঁ। হ'ব শুন, সৰু হ'লেও বেচেৰা, সি বৰ বুজি পায় মাকৰ কষ্টবোৰ দেখি চাগে সিও বৰ মনত কষ্ট পায়। কিন্তু কি কৰিবা, বিধাতাই এনেদৰে লিখি পঠাইছে। বাই ক'ত আছ তই? এজনী টোপনি গৈ খবৰে নাই, মই এনেই টেটু ফালি মৰিছোঁ। বাই তই কি হ'ল আকৌ? উঠচোন, মা আহি পালেহি নহয়, মা সেই চাহ পানী অকণমান মোকে বনাই দে। আকৌ নিজে বনাই খাব নোৱাৰে নি? মই চাহ তাহ বনাই দিব নোৱাৰো দেই, আৰু নিজে বনাই খালে খাব, নাখালে নাই। মোৰ টোপনি ধৰিছে, মই শুওঁ।
এইজনীচোন আকৌ শুইয়ে থাকিলে। বাদ দিয়া, এই কথা কৈতো লাভ নাই। মায়ে যে ইমান দুখে ভাগৰে আহে, তাই অলপো বুজিয়ে নাপায় মাক। চাহ অকণমান দিলে কিমান মায়ে ভাল পালেহেঁতেন। তাই মাৰ দুখ মৰম একোৱে বুজি নাপায়। কেনেকুৱা ছোৱালী জানো এজনী। দৰকাৰ হৈছে দিনৰ দিনটো ওলাই যাব, মই ঘৰত থাকি ঘৰৰ কামবিলাক কৰি থাকিব লাগে। এতিয়া আকৌ চাহ বনাই খাম, দৰকাৰো নাই। খালে খাব, নাখালে নাই। জোনাকী এদিন দুদিনকৈ এনেকৈ সময়বোৰ পাৰ হৈ গৈ আছিল। এই চাৰিআলিটোতে তাই চব্জি দোকান দি ঘৰখন চলাই আছিল। আৰু তাই এই পথেদি আহোঁতেনেই গাঁৱৰ মানুহবোৰে বৰ হাঁহিছিল। অমংগলীয়া, বিধৱা এইবুলি কৈ তাইক বৰ মনত কষ্ট দিছিল। কিন্তু তাই হাৰ মনা নাছিল। এই দোকানখনৰ পৰাই তাই ল'ৰা ছোৱালীকো পঢ়াইছে, তাই নিজেও চলিছে, আৰু এনেদৰে দিনবোৰ পাৰ হৈ গৈ আছিল তাই। আহকচোন চাওঁ শেষলৈনো কি হয়। এওঁ হৈছে কমল, জোনাকী স্বামীৰ লগতে কাম কৰা একে লগৰ। তেওঁ জোনাকীক বৰ বুজি পাইছিল আৰু তেওঁ সাহস দিছিল, জোনাকীক জীয়াই থকাৰ প্ৰেৰণা দিছিল। তেওঁ বৰ ভাল আছিল। এওঁহে গাঁৱৰ মানুহক কিছু কথা বুজায়, কিন্তু হ'লেও গাঁৱৰ মানুহবোৰে কিন্তু বুজি অকণো নাপায়। জোনাকীক বৰ হাঁহে, কিন্তু কি কৰিব। জোনাকী, দোকান কেনেকুৱা চলিছে আৰু ল'ৰা ছোৱালীকেইটা ভালনে? ভালে দাদা, এনেকে চলি আছো আৰু সৰু সুৰাকৈ চলি থাকিবলৈ জুৰিছে। পিছে আপুনি ইয়ালৈ আহিলে নে আন কোনোবা ফালে গৈছিল? নাই, বহুদিন হ'লে এইফালে অহাই নাছিলোঁ। আৰু তোমাৰো খবৰ এটা লওঁ, আৰু চব্জি কেইটামানো নিব আছিল। সেইবাবে বোলো একেলগতে বজাৰ কৰি যোৱাও হ'ব, তোমাৰ খবৰ লোৱাও হ'ব। সেইবাবে ওলাই আহিলোঁ। কমল ছাৰে এনেদৰে কৈ জোনাকীৰ পৰা শাক পাচলি কেইটামান ল'লে আৰু কমল ছাৰ গ'ল। জোনাকী গৈ থাকোঁতেনে ৰাস্তাতনো কি হ'ল বলকচোন চাওঁ। ইমান জল্দা জল্দি মাতি পঠালে যে কিবা হ'ল নেকি তোমাৰ? তুমিও কথা কোৱা আৰু কিনো হ'ব। ঘৰত সোমাই আমনি লাগিছে, সেইবাবেহে তোমাক মাতিছিলো। বোলো মিক্সাৰকে খাই আহোঁ, বহুদিন হ'ল জানা। তাৰ মিক্সাৰ এনেকুৱা বহুত খাব মন গৈ আছে, সেইবাবে তোমাক লগ ধৰিছিলো আকৌ। সেইটো কথা। তুমি আকৌ ইমান জল্দি আহা বুলি ক'লা, মই ভাবিলো তোমাৰ কিবা হ'ল চাগে। এইবোৰ কথা বাদ দিয়া, ব'লা এতিয়া মিক্সাৰ খাই আহোঁ। ব'লা। কোন আহিছা দেখিছা নাই? হ'ল আৰু এই মানুহজনী দেখিলো যেতিয়া নেকি যাব নাপাওঁ আৰু জানো আমি মিক্সাৰ খাবলৈ। আমাৰ মাহঁতে কয় নহয়, এই মানুহজনী দেখিলে বোলে অমংগল হয়, কোনো কামতে সিদ্ধি নহয়। আমিও আজি যাব নাপামেই আৰু এই মানুহজনীক দেখিলো যেতিয়া নেকি। আমাৰ মাহঁতেও কয় এই মানুহজনী মোক চাব নাপায় বুলি, আৰু মোকতো কৈয়ে থাকে তই সেই মানুহজনী দেখিলে আৰু সেইফালে নাযাবি আৰু বুলি। সেইবাবে মই আজি দেখিলো, এতিয়া কি হ'ব। এতিয়া আৰু ঘৰলৈ যোৱাই ভাল। ঘৰলৈ যাব লাগিব। এইবোৰ মানুহ কেলে ৰাস্তাত ঘূৰিব দিয়ে জানো? ৰাস্তাত আহিবই দিব নালাগে, কাৰণ ওলালেতো মানুহে সকলোৱে দেখিব। সেইবাবে মানুহবিলাকক আহিব নিদিয়াই ভালে। মানুহজনীক চবেই দেখিলে অমংগল বুলি চবেই হাঁহে। ব'লা ব'লা যাওঁগে। অমংগলীয়া মোক দেখিলো যেতিয়া নেকি আৰু ক'ত যাওঁ ব'লা। গাভৰু ছোৱালী কিজনীও মোক হাঁহিব পৰা হ'ল। ভগৱান, মইনো কিয় এই পৃথিৱীত জীয়াই আছো? অকল কথা শুনিবলৈহে মোক জীয়াই ৰাখিছা নেকি প্ৰভু? ছোৱালী কিজনীয়ে মোক কথা শুনাই থৈ গ'ল না, মই কিবা ক'ব পাৰো? মোৰ কপালখনে ফুটাও। বিধাতাই চাগে মোক এইখিনিয়ে লিখি দি পঠিয়াইছিলে, সৰুৰ পৰা ডাঙৰ মানুহলৈকে মোক হাঁহিব। সঁচাই দেই, সিহঁতৰ ঘৰৰ কেকটো খাই ইমান ধুনীয়া লাগিল, আৰু বৰুৱানীয়ে বৰ ধুনীয়াকৈ চাহকাপ বনালে। কিন্তু গাখীৰ চাহকাপ খাই মই কিন্তু বৰ ভাল পালোঁ দেই। তুমি পিছে কেনেকুৱা পালা? মোৰো বহুত ভাল লাগিল কেকতকৈ, কিন্তু মোৰ গাখীৰ চাহকাপ বৰ পিয়ৰ আছিলে একদম। মই যেনেদৰে খাব বিচাৰে সেনেদৰে দিলে বৰুৱানীয়ে, ইমান ভাল পালোঁ নহয়। মই কথা এটা ভাবিছোঁ, বৰুৱানীক আমাৰ ঘৰলৈ এদিন ভাত খোৱাকৈ মাতিম, লগতে তুমিও যাবা। ইমান টকা পইচা নাই তেওঁলোকৰ দৰে, হ'লেও দিয়াচোন অলপ যোগাৰ কৰিম আৰু সেনেদৰে। তেওঁ আমাক ইমান খুৱাই আৰু মাতিয়ে থাকে, আমি আকৌ এদিনো মাতিব নোৱাৰোঁ, লাজ লাগে নহয়। কথাটো ময়ো নভবা নহয়, ময়ো ভাবি আছোঁ মনে মনে, কেতিয়া মাতিব পাৰোঁ চাওঁচোন। সেইজনীক চোৱা আকৌ। এই মংগলীয়াজনী দেখিলোঁ যেতিয়া নেকি, আমাৰ আৰু কেতিয়াও সেইটো আশাটো পূৰণ কৰিব নোৱাৰোঁ আমি। য'তেই গ'লে আমি যে তাইক লগ পাওঁ, আমাৰ লগত কি শত্ৰুতা তাই অমংগলীয়াজনী নিজৰটো মতা মূৰটো চুবালেই। সেই আমাৰ আশাবোৰতো তাই চেঁচা পানীয়ে ঢালিলে, আৰু আমাৰ যে আশাবোৰ কেতিয়াবা আমি বৰুৱানীক মাতিব পাৰিম সেইটোতো দূৰৰে কথা। তাইক দেখিলোঁ যেতিয়া নেকি আৰু চব অসম্ভৱ। তুমি সঁচা কথাই কৈছা। সেইজনী কথা কৈ থাকোঁতে ওচৰে পালেহি মতা মাথা চুবোৱাজনীজনী। মতা মূৰটো চুবালে বিয়া সোমাই, এতিয়া আকৌ তাইৰ মুখখন চালে আমাৰো অমংগলহে হয়। তুমি সত্য কথা কৈছা। বিয়া হৈ আহিয়ে সেই কেঁচুৱা সৰু সৰু হৈ থাকোঁতে মতাটো মূৰ চুবালে, এতিয়া তাই ষ্টাইল চোৱা একেবাৰে বেগ লৈ মেলি। তাই হাতত বেগ ল'লে শোভায়ে নাপায়, তাই আকৌ বেগটো কিহৰ বাবে লৈছে বা।
তাইৰ লগৰ এতিয়া মতাটো মৰিলে আৰু কিনো, এতিয়া কাক পতাব পাৰোঁ কাক ফচাব পাৰোঁ সেইবোৰহে ভাবি থাকিব তাই, আৰুনো কি আৰু। তাইৰ জালত বা কোন কোন ফচিছে ঠিক নাই আৰু। সদায় এইপিনে অহা যোৱা কৰে, টাউনলৈ যায়, কি ঠিক কাৰ লগত কিমান লিলিমাই কৰিছে। কিছু বছৰৰ পাছত জোনাকীৰ ভাগ্য সলনি হ'ল। বলকচোন চাওঁ কিহৰ বাবে হ'ল, কি হ'ল। খনিকৰ তুমি কামবোৰ ভালদৰে চাইছানে? অঁ চাইছোঁ মেম। চাবা যাতে কোম্পানীৰ একোহতে লোকচান নহয়। জানাই নহয় কিমান কষ্টত কোম্পানীটো গঢ়ি তোলা হৈছে। সেইবাবে তুমি কামবোৰ অলপ ভালদৰে চাবা আৰু খনিকৰ। অঁ গুড মৰ্ণিং মেডাম, কেতিয়া আহিলে আপুনি? অঁ নাই জাষ্ট পাইছোঁহি। তুমি কামবোৰ ভালদৰে কৰিছা নহয়? অঁ মেম আপুনি নিশ্চিন্ত থাকক, এইবাৰ প্ৰজেক্টটো আমিয়ে পাম। অঁ তুমি ঠিকে কৈছা, কাৰণ আমি প্ৰজেক্টটোৰ কাৰণে বহু কষ্ট কৰিছোঁ আৰু আমি প্ৰজেক্টটো পাবই লাগিব, নহ'লে বা কোম্পানী বহুত লোকচান হ'ব। হয় মেডাম, মোৰ কামবোৰ মই নিয়াৰিকৈ কৰি গৈ আছোঁ। চাওকচোন জোনাকী কিমান মানুহে হাঁহিছিল বিধৱা বুলি, কিন্তু আজি কি হ'ল? হাঁহাৰ সলনি তাই আজি এটা ভাল কোম্পানীৰ মালিক হ'ল, নিজেই কষ্ট কৰি কোম্পানী এটা গঢ়ি তুলিছে। জোনাকীৰ এতিয়া একোৰে অভাৱ নাই। সেই আগৰ দিনবোৰ এতিয়া আৰু জোনাকীৰ নাই। জোনাকী লাখ লাখ টকীয়া মালিকনী হ'ল। ঐ চোৱাচোন চোৱা, সেই ঘৰটো ইমান ধুনীয়া লাগিছে, কাৰ জানো বৰ ধুনীয়াকৈ বনাইছে কিন্তু দেই। কোটি কোটি টকা খৰচ কৰিছে দেই। আমি যদি এনেকুৱা ঘৰ এটা থাকিব পৰা হ'লে আৰু ভগৱানে লিখিয়ে নপঠালে এনেকুৱা ঘৰত থাকিবলৈ। সঁচাকৈ এই দুজনমত নোৱাৰোতো নোৱাৰোৱে, 7 জনম নলৈও চাগে এনেকুৱা এটা ঘৰ বনাব নোৱাৰিম আৰু। কোনটো ঘৰৰ কথা কৈছে বাইদেউ? এইটো ঘৰৰ কথা কৈছোঁ, তই চিনি পাৱ নেকি? অঁ চিনি পাওঁ, কিয়নো নাপাওঁ। আমি এইফালে অহা যোৱা কৰি থাকোঁ। মালিকগৰাকীৰ নাম জোনাকী, বহুত টকা থকা মানুহ। অঁ জোনাকী বোলা মানুহ এজনী আমাৰ গাঁৱতো আছিল আকৌ। সেইটো জোনাকীয়েতো কেলে ইয়াত মাতি লৈছোঁ বুলি কোৱা নাছিলে জানো? এইফালে ক'ৰবাত লৈছোঁ বুলি কৈছিলে, ইয়াতেই নেকি ঘৰটো ক'ৰবাত। হেৰি নহয় এতিয়া মানুহটো মৰিল নেকি? অঁ মানুহটো নাই মৰা, কেইবাবছৰো হ'ল বুলি কৈছিল। ময়ো ইমান ভালদৰে নাজানো বাৰু মানুহজনৰ বিষয়ে, কিন্তু বাইদেউ ভালদৰে চিনি পাওঁ আৰু। এইটোৱে হয় সিহঁতৰ ঘৰটো। কেলে কোৱা নাছিল জানো, এই ডাঙৰ টাউনত কোম্পানী এটা আছে আৰু বহুত কোটি কোটি টকা খৰচ কৰি ঘৰ বনাইছে বুলি কৈ থকা নাছিলে জানো গাঁৱৰ মানুহ কোনোবাই। এইটোৱে হয়, বেলেগৰ আৰু জোনাকী নহয়, তাইয়ে হয় এইটো ঘৰ। অঁ হয় যেন লাগিছে। জোনাকীৰ কথা এতিয়া সকলো মুখে মুখে। যোৱা কিছু বছৰ পিছতচোন তেওঁলোক জোনাকীক বৰ হাঁহিছিল, কিন্তু আজি কি হ'ল? জোনাকী কোটিপতি টকীয়া হ'ল। সেইবাবে মানুহে মানুহক ইমান হাঁহিব নাপায়, কিয়নো বিধাতাৰ লিখন কোনো খন্দাব নোৱাৰে। সেই গাঁৱৰ মহিলা কেইগৰাকী জোনাকীক বৰ হাঁহিছিল। তেওঁলোকৰতো স্বামী আছিল, তেওঁলোকে এনেদৰে কৰিব পাৰিব লাগিছিল, কিন্তু নোৱাৰিলে। কিন্তু জোনাকীয়ে বিধৱা হৈও তেওঁলোকক কৰি দেখুৱালে, আৰু এনেদৰে কৰি দেখুওৱাটোহে মানুহৰ মূল উদ্দেশ্য। কোনোবাই হাঁহিছে বুলি হতাশ হ'ব নালাগে। কিছুমান মানুহ আছে অকল হাঁহিবহে জানে, কিন্তু জীয়াই থকাৰ প্ৰেৰণা তেওঁলোকে কেতিয়াও দিব নোৱাৰে। সেইবাবে মানুহে মানুহক হাঁহিব নাপায়, কাৰণ এদিন মানুহৰ জীৱনত সুখ থাকে আৰু এদিন দুখ থাকে। এয়াই হৈছে মানুহৰ জীৱন।